মোৰ যে ইমান ভাল লাগিছিলে নহয়, কিন্তু মোৰ বেয়াও লাগিছিলে। চিৰিয়াছলি তাক যে সঁচাকৈ কেনেকৈ কাণত ধৰাই থৈছিলে যে মোৰ ভাবিলে হাঁহি উঠে জানানে। সঁচাকৈ সঁচাকৈ মই সিহঁতক কেতিয়াও পাহৰিব নোৱাৰোঁ। সিহঁতে আচলতে তেনেকুৱাই হয়, সৰুৰ পৰাই তেনেকুৱা যি কাম কৰি থাকে নহয় মানে। সঁচাকৈ চিম্পি, মোৰ এইবিলাক কথা পাতিলে পেটৰ নাৰী ওলাই যাব মানে। আকৌ সময় পালে যাম দেই সিহঁতৰ ঘৰলৈ। সঁচাকৈ যাম। মই আহিব পাৰোঁনে বাৰু? আহা আহা বহাই আহা। দৌৰখন খোলা আছিলে যে ভাবিলোঁ সোমাই যাওঁ। পিছে তোমালোকৰ গাঁৱৰ ট্ৰিপ কেনেকুৱা গ'ল? একদম মজা জানা তাৰা, তুমি যোৱা হ'লেও বহুত ভাল লাগিলেহেঁতেন। মই আকৌ ঘৰ গৈছিলোঁ যে। পিছে তোমালোকৰ পঢ়া শুনা কেনেকুৱা চলিছে? পঢ়া শুনা যে কৰাই নাই জানা, পঢ়িম বুলি ভাবিছোঁ লাহে লাহে। লাহে লাহে পঢ়িম মানে? কিয় তোমালোকৰ কেলৈ পৰহিলৈ পৰীক্ষা নহয় জানো? কি তুমি ক'ত শুনি আহিলা? মোৰ ৰুমৰ জুৰি যে, তাই পুৰা পঢ়ি আছে। তোমালোকৰ লগৰ নহয় জানো তাই? আৰে আমিচোন একো গমেই নাপাওঁ। জাষ্ট মেছেজ আহিছে, তোমালোকে চোৱাচোন মোবাইলটো। ৰ'বা চিমি চোৱাচোন, মোৰ মোবাইলটো ৰুমতে থাকি আহিলে। সঁচাকে চোন, কেনেকৈ কভাৰ কৰি ইমান গাইছিলে বাছ? ইহঁতি কেনেকুৱা কৰিব পাৰে মানে? নোটছো নাই, এটলিষ্ট এদিন দিয়ক ভালকে। মোৰ বৰ ভয় লাগিছে। কি হ'ব বাৰু এতিয়া? চিম্পি ব'লাচোন যাওঁ কলেজলৈ, সুধি আহোঁগৈ ছাৰ মেমক। কিবা প্ৰব্লেমো হ'ব পাৰে ন, মানে কিবা আমি ভুলকৈও শুনিব পাৰোঁ। আমি এতিয়া গৈ কি লাভ মানে? তথাপিতো ব'লাচোন। ব'লা আমি ছাৰহঁতৰ লগত কথা পাতি পৰীক্ষাটো পষ্টপন কৰিবলৈ কওঁগৈ নহ'লে। মানিব জানো ক'লে? মানিবই লাগিব। তোমালোকে আহিলা? আমাৰ যে পৰীক্ষা হ'ব। তো হ'ব আকৌ। মই তাকে সেই ডাউট ক্লিয়াৰ কৰিবলৈ আহিছিলোঁ। পৰীক্ষাটো পষ্টপন কৰিবলৈ কওঁ ব'ল না, এদিনত পঢ়িব পাৰি নেকি? কৈ লাভ নাই, আমি ক্লাছত কৈছিলোঁ। আমি এদিনহে ক্লাছ মিছ কৰিছোঁ। এদিনতে তোমাৰ পৰীক্ষাৰ কথাও ডিচাইড কৰি দিলে নে? নোটছে নাই ভালকে। আমি চবে কৈছিলোঁ, তহঁতি কৈ চাব পাৰ বাৰু এবাৰ। এবাৰ কৈ চাওঁ। হ'ব মই যাওঁ দেই, পঢ়িবলৈ আছে বহুত। শুন না, নোটছ দিবি না? হ'ব দে, ৰাতিলৈ দি দিম। আমাকো দিবি দেই। কামিন ছাৰ। য়েছ কামিন। কোৱাচোন কি হ'ল? ছাৰ আপুনি পৰহিলৈ আমাৰ পৰীক্ষা ল'ম বুলি যে কৈছে, ছাৰ পৰীক্ষাটো এদিন পিছুৱাব পাৰিব নেকি? নাই নোৱাৰিম। তোমালোকে ইমান দিনে কি কৰি আছিলা? পঢ়া শুনা কৰিবলৈ আহিছা, পঢ়িবলৈ মন নাই? এতিয়া এই পৰীক্ষা নিদিটো কৈ থাকিলে হ'ব নেকি? আজিকালি ল'ৰা ছোৱালীবিলাকৰ এইটোৱে প্ৰব্লেম, পঢ়া শুনা নকৰে ভালকৈ আৰু সময়মতে একো কাম নকৰে। মুঠতে তোমালোকৰ পৰীক্ষা হ'ব পৰহিলৈ। কেনেকৈ পঢ়িম? পৰীক্ষাত ফেইল কৰিলে মোক দেউতাই বহুত গালি দিব। এতিয়া কন্দা কটা কৰিছে কিবা লাভ আছে কোৱাচোন? সময় আছে নহয় এতিয়াও। আমি একদম ভালকৈ পঢ়ি পৰীক্ষা একদম ভাল কৰি দিম। নোটছে বনোৱা নাই। এনেকৈ ভাবি থাকিলে নহয়, আমি পঢ়িব লাগিব ভালকৈ পঢ়ি পৰীক্ষা দিব লাগিব। আমি পঢ়ি ভালকৈ পৰীক্ষা দিব লাগিব। আমি গোটেইকেইজনী আজি একেলগে পঢ়োঁ। ঠিক আছে। ৰ'বা মই কিতাপ বহীবিলাক লৈ আনোগৈ। পঢ়িম, ভালকৈ পঢ়িম। শুনিছা, তুমি ক'ত পঢ়িবা জেগা ঠিক কৰি লোৱা। মই বিচনাতে পঢ়োঁ নেকি? ঠিক আছে, মুঠতে আজি আমি পঢ়িম। মই পাগলৈ যাম, মানে কোনো সোমাইছে। মনিষা, সি নোটছ দিলে নেকি তোমাক? নাই দিয়া নাই, দিলে দি দিম মই। তোমালোকে ভাত খাবলৈ যাবা নেকি? নাই আধা পঢ়ি লওঁ তাৰপৰাহে যাম। ইমান গাল পঢ়িবলৈ আজি কেনেকৈ হ'বগৈ বাৰু? এই বুঢ়াটোৱে মানে এটা দুটা চেপ্টাৰ দিলে হয়, গোটেই গাল দিছে। সঁচাকৈ গোটেই গালনো দিব লাগেনে বাৰু? পঢ়। এইডালে এতিয়াহে ফোন কৰিবলৈ পালে মোক। নগেন ক। মোৰ ইম্পৰ্টেণ্ট এক্সাম এটা আছে, মই তোৰ লগত কাইলৈ কথা পাতিম দেই। এতিয়া ফোনটো ৰাখ। মই কাইলৈ ফোন কৰিম বুলি কৈছোঁ নহয় তোক। হ'ব বাই। হেল্ল'। নগেন কোৱা। আমাৰ যে বহুত ইম্পৰ্টেণ্ট এক্সাম এটা আছে আৰু আমি আজি গম পাইছোঁ। ময়ো মিছ কৰিছোঁ। হ'ব দেই, মই তোমাৰ লগত মই কাইলৈ কথা পাতিম। বাৰু বাৰে ফোন কৰি আছে ধন্যবাদ। মই তোক ফোন কৰি দিলে মানা কৈছোঁ নাই? মেছেজ দিছোঁ নহয়, ফোন নকৰিবি তই। মোৰ এক্সাম আছে, এক্সামৰ পাছত ফোন কৰিম মই। সেই হৰি কি হ'ব মানে? তহঁতৰ পঢ়া হ'লনে বাৰু? কিমান পঢ়ি হ'ল ন? নাজানো, কাইলৈ ফেইল কৰিম যেনহে লাগিছে। চিম্পিও 4টা বাজিলে, শুই থাকোঁ ব'লা। শুমগৈ আৰু কাইলৈ যি হয় দেখা যাব। হেই গাইজ, পৰীক্ষা কেনেকুৱা হ'ল? তোমাৰ কেনেকুৱা হ'ল ষ্টেচি পৰীক্ষা? ইমান ভালো হোৱা নাই, ইমান বেয়াও হোৱা নাই। মোৰো ছেইম। এটা কুৱেশ্যন অলপ কমকৈ লিখিলোঁ। দেখিলা, আমি মিলি পঢ়িলোঁ ন, সেইকাৰণে আমাৰ হৈ গ'ল। অকলে পঢ়া হ'লে নহ'লেহেঁতেন আমাৰ। আমি সদায় এনেকৈ থাকিম দেই। থেংক ইউ দেই, তোমালোকৰ কাৰণে মই পঢ়িব পাৰিলোঁ, নহ'লে মই এনজাইটিতে মৰি গ'লোহেঁতেন। কোনো কথা নাই, ব'লা এতিয়া আমি ভালকৈ এনজয় কৰিমগৈ।